বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ বিষয়টো হৈছে আপোনাৰ এনআৰচিত আপোনাৰ নাম অহা সত্ত্বেও আকৌ আপুনি হিয়াৰিং হ'ব লাগিব নেকি, বা হিয়াৰিং হোৱাৰ নোটিছ আপুনি আপোনাৰ মোবাইলখনৰ মাধ্যমে কেনেকৈ চেক কৰিব বা চাব। তো প্ৰথমে আপুনি আপোনাৰ মোবাইলখনৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। ব্ৰাউজাৰ অপেন কৰিব আৰু মই মোৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অপেন কৰি আপোনাক দেখাই আছোঁ। আপুনি ব্ৰাউজাৰখন অন কৰি ইয়াত টাইপ কৰিব www.nrcassam.nic.in ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এইটো পেজ খোল খাব। এইটো পেজৰ প্ৰথম লিংকত ক্লিক কৰিব, www.nrcassam.nice.in এইটো লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ আকৌ এটা পেজ খোল খাইছে, চাওক, দেখা পাব। আৰু এইটো পেজৰ প্ৰথমে আপুনি এইটো লিংকত ক্লিক কৰিব, ক্লেইমছ হিয়াৰিং স্কেডিউল পৰ্টেল, এইটো লিংকত ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ পাছত আপুনি আকৌ এটা পেজ খোল খাইছে। এই পেজৰ ইয়াত বাকচ এটা আছে, এনআৰচিৰ তলত এটা বাকচ আছে আৰু ইয়াত লিখা আছে ইণ্টাৰ ARN। আপুনি আপোনাৰ এনআৰচিৰ ARN নম্বৰটো টাইপ কৰিব ইয়াত। তো মই মোৰ এনআৰচিৰ ARN নম্বৰটো টাইপ কৰি দেখাই আছোঁ। অলপ সময় ল'ব যে আপুনি কেনেকৈ অন কৰিব। তো এয়া মই টাইপ কৰি আছোঁ, মোৰ এনআৰচিৰ ARN নম্বৰটো হ'ল, মোৰ টাইপ কৰা হ'ল। এতিয়া আপুনি তলত আৰু এটা অপশ্যন আহিছে ইয়াত যে কেপচা আহিব, আপুনি কেপচা দিব আৰু এই কেপচাটো এইটো বাকচত ক্লিক আপুনি টাইপ কৰিব GBXH C5 আৰু তাৰপিছত চাৰ্চত ক্লিক কৰি দিব। চাৰ্চত ক্লিক কৰি দিছোঁ মই। তো চাওক, এয়া আহিল আপোনাৰ এয়া তলত স্ক্ৰল ডাউন কৰিব আৰু তলত আহিল। এয়া আপুনি এই পেজটো আপুনি কেনেকৈ ডাউনলোড কৰিব বা মোবাইলত ছেভ কৰি ৰাখিব। তো আপুনি চাওক, আপুনি এই ওপৰৰ মোবাইলৰ সোঁফালে ওপৰত এই 3 ডট আছে, 3 ডটত ক্লিক কৰি দিব। 3 ডটত ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি এই 3 নম্বৰ অপশ্যনটো আছে, চাওক যে এইটো অপশ্যনত ক্লিক কৰি দিব, ডাউনলোড অপশ্যনত ক্লিক কৰি দিলে চাওক এয়া ডাউনলোডিং অপশ্যন দেখাইছে আৰু ইয়াক আপুনি এনআৰচি ক্লেইমছ হিয়াৰিং স্কেডিউল পৰ্টেল আপোনাৰ অলৰেডি ডাউনলোড হৈ গৈছে। আপোনালোকে নিশ্চয় এই ভিডিঅ'ৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে বা অলপ হ'লেও জ্ঞাত হৈছে, কিছু সংখ্যক হ'লেও জ্ঞাত হৈছে। গতিকে যদি ভিডিঅ'টো ভাল লাগে, বেল বাটনটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব।